Welcome to day 23. এয়া মায়ে খুৱাই দিছে ব্ৰেকফাষ্ট মোৰ খাবলৈ সময় নাই ট্ৰেড তাত পইচা লাগি আছে ট্ৰেডটো লৈ আছোঁ এইটো সৰু সুৰা ট্ৰেড আপোনালোকক দেখুৱাবলৈ বুলি লেভেল কি ধুনীয়াকৈ কাম কৰে আপোনালোকে নিজে দেখা পাইছে তাৰপিছত এতিয়া অলপ ওলাই গৈছোঁ আজি অলপ কামত ওলাই যাবলগীয়া হ'ল কমাৰ্চ কলেজ কানৈ তাত এয়া ৰখি আছোঁ কিনো অফিচিয়েল ৱৰ্ক কৰিছোঁ আপোনালোকে কমেণ্ট কৰি জনাবচোন চাই লওক কিবা এটা কৰি আছোঁ জনাম বাৰু মই পিছত এয়া ৰখি ৰখি কি কৰিব আৰু এটা ট্ৰেডকে লৈ পেলালোঁ ইয়াত প্ৰফিট দি আছে ভাবিলোঁ তেলৰ খৰচা বা ক'ৰবাত বাহিৰত খাই যাওঁ বুলি খৰচাটোকে ওলাই যাব বুলি উলিয়াই দিলোঁ তাৰপিছত ওলাই গ'লোঁ ভাবিলোঁ আজি 50K ছাবস্ক্ৰাইবাৰ্ছত চেলিব্ৰেশ্যনটোকে কৰোঁ এটা বেচৰ লগত কৰিবলৈ থাকি গৈছিলে এয়া কেকটো ল'বলৈ আহিলোঁ ভাতকেইটা খাই লওঁগৈ আকৌ ক্লাছ আছেই ক্লাছতো যাবই লাগিব ধুনীয়াকৈ ভাতকেইটা খাই ল'লোঁ তাৰপিছত এয়া ধুনীয়াকৈ আমি গোটেইখিনিয়ে মিলি চেলিব্ৰেশ্যন কৰিছোঁ দুটাকৈ কেক কাটিছোঁ বহুত বঢ়িয়া লাগিলে ফুল ভিডিঅ' পাব ইউটিউবত গৈ চাব এয়া গোটেই আমাৰ এমপ্লয়িখিনি বহি আছোঁ ডিছকাশ্যন কৰি আছোঁ কেনেকৈ কি চব বস্তু গ্ৰ' কৰিব লাগিব এয়া আমাৰ দাদাজন যাব অযোধ্যালৈ তাৰ কাৰণে কিছুমান বস্তু অলপ দি দিছোঁ আৰু এতিয়া মাৰ্কেটত ক্লাছ কৰাই আছোঁ এয়া আপোনালোকে দেখিব পাৰে ৰাতি অনলাইন ক্লাছ